হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত হাজো মণ্ডলৰ 62 নম্বৰ বুথত প্ৰধানমন্ত্ৰী মন কী বাতৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ডক্টৰ বেদব্ৰত পাঠকে। নতুন বছৰৰ প্ৰথমটো মন কী বাত অনুষ্ঠান শ্ৰৱণ কৰিলে গাঁৱৰ শ মহিলাই। বিজেপিৰ ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি ডক্টৰ বেদব্ৰত পাঠকে গাঁৱৰ আই মাতৃসকলৰ সৈতে উপস্থিত থাকি অতি আগ্ৰহেৰে শ্ৰৱণ কৰে প্ৰধানমন্ত্ৰীৰ মন কী বাত কাৰ্যসূচী। উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতি মাহৰ শেষৰটো ৰবিবাৰে দেশৰ জনগণক উদ্দেশ্যি ৰেডিঅ'ৰ মাধ্যমেৰে সম্প্ৰচাৰিত কৰে মন কী বাত কাৰ্যসূচী। 30 নম্বৰ হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তৰ 62 নম্বৰ বুথৰ ৰামদিয়া সস্তাৰৰ শ্ৰী শ্ৰী লেংটা গোপীনাথ সত্ৰত উপস্থাপন হোৱা মন কী বাতত দলীয় কাৰ্যকৰ্তা সমৰ্থক ৰাইজৰ লগত ডক্টৰ বেদব্ৰত পাঠক উপস্থিত থাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা দেশৰ ৰাজনৈতিক অৰ্থনৈতিক সমাজ নীতিৰ বাৰ্তাৰে সমাজখনি সুস্থ কৰাৰ প্ৰয়াস আৰু অসমৰ নগাঁৱৰ বৰদুৱাৰ যুৱকসকলৰ চাফাই অভিযান, ভোটাৰ দিৱসৰ তাৎপৰ্য, ভাষা সংস্কৃতিৰ পুনৰুদ্ধাৰ, মিলেট খাদ্যৰে যুৱ প্ৰজন্মক স্বাস্থ্যৱান হোৱাৰ দিশত নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা মন্তব্যক একেমুখে শলাগ লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ডক্টৰ বেদব্ৰত পাঠকে। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট KLive 365। অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আমি সদায় মাহৰ শেষৰ দিনটোৰ কাৰণে ৰখি থাকোঁ, শেষৰ ৰবিবাৰটোৰ কাৰণে কেতিয়া প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনিব পাব। আজি আমি 62তম শ্বহীদ খগেন ভৰালী গাঁও পঞ্চায়তত অন্তৰ্গত আজি সকলো ৰাইজৰ লগত আমি মন কী বাত অনুষ্ঠান শুনিলোঁ। ভাল লাগিলে কি প্ৰধানমন্ত্ৰী যে আমাৰ অসমক ভাল পায়। আজি নগাঁৱৰ আমি বৰদোৱাৰ কথা ক'লে, গতিকে তাত কেনেকৈ আমাৰ যুৱকসকলে চাফ চাফাইৰ কাম কৰিছে তাৰ কথাও উল্লেখ কৰিছে। অৰুণাচলৰ লগত আমাৰ নগাঁৱৰ কথাও উল্লেখ কৰিছে। গতিকে সেই কথাটো ভাল লাগিল কাৰণে সৰ্বপ্ৰথমে মই ক'লোঁ। তাৰ লগতে তেওঁ আজি 25 তাৰিখ আমি মতদাতা দিৱস হিচাপে ক'লে, ভোটাৰ্ছ ডে হিচাপে সেই কথাটো আমাক মনত পেলাই দিলে আৰু কেনেকৈ 17 বছৰৰ পৰা 18 বছৰ যিখিনি নতুন ল'ৰা ছোৱালীয়ে যেনেকৈ ভোটাৰ্ছৰ ৰাইটটো পাব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ কথা কৈছে আৰু তাৰ কথা আমি সকলো ৰাইজৰ লগত কথা পাতিলোঁ। তাৰ লগত তেওঁ যেনেকৈ অন্য অনুষ্ঠান নিজৰ ভাষাবিলাক অন্য জেগাত যেনেকৈ প্ৰচাৰ হৈছে, তামিল ভাষা যেনেকৈ 500খন স্কুল মালয়েছিয়াত হৈছে, লালপাৰী শাৰীৰ কথা কৈছে আৰু চফাই অভিযানৰ কথা কৈছে, কেনেকৈ আৰু নতুন কথা ভাৰতৰ যেনেকৈ নাম ৰাখিবলৈ সক্ষম হৈছে এইবিলাক কথাও উল্লেখ কৰিছে। গতিকে সঁচাকৈ প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানটো আমি সঁচাকৈ মাহৰ শেষত ৰবিবাৰটো ৰখি থাকোঁ আৰু তাৰ দ্বাৰা গোটেই সমাজখনক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰ কথা কৈছে। শেষ কৰোঁতে তেখেতে আমাৰ কালি আহিব লগা ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ কথা কৈছে আৰু ইয়াৰ অফ দ্য মিলেটছৰ কথা 2023 চনৰ কথা কৈছে। এই মিলেট খাই কেনেকৈ আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম তাৰ কথাও তেওঁ উল্লেখ কৰিছে। গতিকে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ দ্বাৰা আমি কেনেকৈ নিজকে সুস্বাস্থ্যৱান কৰি যুৱকসকলক আগুৱাই লৈ যাব পাৰোঁ, মহিলাসকলক আগুৱাই লৈ যাব পাৰোঁ, সমাজখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, ভাৰতবৰ্ষক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তাৰে কথা তেওঁ কয় আৰু সেই কথাখিনি শুনি আমি অনুপ্ৰেৰণা পাওঁ আৰু আমি নিজৰ সমাজখনক কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰে আমি প্ৰচেষ্টা এটা চলাই যাওঁ। আপুনি যি ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী। হয়, নিশ্চয়কৈ ধন্যবাদ দিব লাগিব। মন কী বাতত গোটেই ভাৰতবৰ্ষ নহয় গোটেই পৃথিৱীত আজি আমাৰ নগাঁও বৰদোৱাৰ কথা কৈছে। কিমান সুন্দৰ পাৰ্ক এখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰিছিলে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছিলে, অমিত শ্বাহ ডাঙৰীয়া আহিছিলে। গতিকে তেওঁৰ মুখেৰে যে এই কথাটো পালোঁ, গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ আমি ইয়াৰ ৰাইজে সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু তাৰ লগতে আমাক যেনেকৈ গোটেই উচ্ছেদ আমাৰ যি মাটিবিলাক বেদখলকাৰীয়ে লৈছিলে সেইবিলাকৰ পৰা আমাক যে মুক্ত কৰি আমাৰ মাটি ঘূৰাই দিছে আমাৰ অসমীয়াক, সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মঞ্চৰ পৰাই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ।